নমস্কাৰ, সকলোলৈকে সুপ্ৰভাত জনাই আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ তাৎপৰ্য। আজি হ'ল মে' মাহৰ 24 তাৰিখ, বুধবাৰ, 2023 বৰ্ষ আৰু অসমীয়া জেঠ মাহৰ 9 তাৰিখ 1945 শক। আজি অৰ্থাৎ 24 মে' দিনটোৰ প্ৰধান তাৎপৰ্য হ'ল যে আজি মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ মৃত্যু দিৱস। আজিৰ দিনটোৰ আন এটা বৈশিষ্ট্য হ'ল যে 1844 চনত আজিৰ দিনটোত মাৰ্কিন বিজ্ঞানী ছেমুৱেল মৰ্ছে বিশ্বৰ প্ৰথমটো টেলিফোনিক বাৰ্তা প্ৰেৰণ কৰে আমেৰিকাৰ ৱাশ্বিংটনৰ ৰাজধানী ভৱনৰ পৰা 40 কিলোমিটাৰ আঁতৰৰ বাল্টিমোৰলৈ। আহিছোঁ দিনটোৰ শুভবাৰ্তালৈ। আমেৰিকাৰ প্ৰখ্যাত বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল যে তুমি জীৱনক ভাল পোৱানে? যদি জীৱনক ভাল পোৱা, সময়ৰ অপচয় নকৰিবা, কাৰণ সময়ৰ সমষ্টিয়ে হৈছে জীৱন। ধন্যবাদ।